Hi Padumi, congratulations dear. Laura first হৈছে ন ক্লাছত আমাৰ ৰিচিক হৈছে মোক তুমি চাগে ঘৰত খুব ৰিড কৰোৱা ন ভালেই দিয়াচোন ঘৰতে থাকা মোৰ কি হয় জানানে সেই মৰ্ণিঙতে অফিচটোলৈ গুচি যাওঁ ইভিনিঙতো আহি পাওঁতে পাওঁতে লেট হয় মানে শ্বপিং টপিঙো থাকে ন ভেজিটেবল শ্বপিং আৰু আমাৰ ৰিচিকটো জানাই সি মানে ইণ্ডিয়ান ফুড একেবাৰে ভাল নাপায় চ' ৰাতিৰ ডিনাৰটো মই মানে বাহিৰৰ পৰা পেক কৰি লৈ আহিব লাগে চ' ইমানবিলাক কাম কৰি ঘৰত আহি পাওঁতে পাওঁতে বহুত দেৰি হৈ যায় চ' মোক পঢ়াবলৈকে আৰু সময় নাথাকে তেনেকুৱা আৰু আমাৰ ৰিজাল্ট ভাল হৈছিলে বুজিছা তাৰো ৰিজাল্ট ভাল হৈছিলে কিন্তু ইউ ন' ডেট ছাবজেক্ট ন আছমিছ এই আছমিছ ছাবজেক্টটোৰ কাৰণে মানে তাৰ গোটেই পাৰ্চেণ্টেজ কমি গ'ল টিউশ্যন দিছিলোঁ ৰমেশ ছাৰ আছে যে ৰমেশ ছাৰক টিউশ্যন দিছিলোঁ বাট কণ্টিনিউ কৰিব নোৱাৰিলোঁ জানা একচুৱেলি কি হয় ৰমেশ ছাৰৰ ঘৰটো জানা তুমি ৰমেশ ছাৰৰ ঘৰ হয় ষ্ট'ন পণ্ডত মানে চিল পুখুৰী ষ্ট'ন পণ্ড আমি মানে জনাইছোৱেলি মানে আমি চব মানে কথাই ট্ৰান্সলেট কৰি কওঁ আৰু আমি মানে ভেৰি কনচাৰ্ণ এবাউট ইট মি এণ্ড মাই হাজবেণ্ড বোথ মানে ল'ৰা ছোৱালীবিলাক যাতে ডাঙৰ হৈ অকণ ঢেকেৰা টাইপৰ নহয় আৰু বুজিছা ন সেইকাৰণে মানে আমি খুব মানে ইংলিছৰ ওপৰত মানে আমি ট্ৰান্সলেট কৰি তাক মানে যিমান পাৰোঁ বুজিছা ইংলিছ ভাষাটো শিকাবলৈ ট্ৰাই কৰি আছোঁ চ' ৰমেশ ছাৰৰ ঘৰ হ'ল ষ্ট'ন পণ্ডত আৰু মোৰ ঘৰটো জানা ককনাট বস্তি নাৰিকল বস্তি চ' ষ্ট'ন পণ্ড আৰু ককনাট বস্তিৰ মাজত ডিষ্টেঞ্চটো গমেই পাইছা তাতে গুৱাহাটীত ট্ৰাফিক চ' সেইকাৰণে মানে টিউশ্যনটো কণ্টিনিউ কৰা নহ'ল সেয়া আৰু এনিৱেইজ নেক্সট ঠিক আছে তেতিয়াহ'লে পদুমী তুমি ভালকৈ থাকিবা আৰু পাৰ্টিটো কিন্তু আশা কৰিলোঁ দেই ঘৰত ইয়া চিয়'ৰ তুমিতো জানাই আৰু মই পিঠা খাই বিৰাট ভাল পাওঁ দেই মই জানো তুমি বহুত ভাল পিঠা বনোৱা ঋষিৰ কথা বাদ দিয়া সিটো এইবোৰ কেতিয়াও নাখায় মইতো তাক কৈছোঁ বুলি ই বিদেশী হ'ল আৰু একচুৱেলি ইউ ন' ন আমাৰ মানে ফেমিলি মেম্বাৰ্ছ বেছিখিনি NRI হয়তো চ' মানে আমাৰ ঋষিও অকণমান মানে সেয়া গুচি যাম বুলি কৈ থাকে আৰু বিদেশত তেনেকুৱা একো নাই এনিৱেজ লগ পাম বাই বাই